অসমীয়া গবে কৈছে দি নমস্কাৰ বহুত ভাগৰ লাগি আহিছে চিঞৰ বাখৰ কৰি থাকিবলৈ মন নাই আৰু কিন্তু দুটামান কথা কম তাৰপিছতে হ'ম আৰু অভিজ্ঞ ব্যক্তিসকললৈ মোৰ প্ৰথমতে এটা আহ্বান যে তেওঁলোকে মোৰ এই কথাখিনিত অকণমানো যাতে দায়দোষ নধৰে কাৰণ একেবাৰে সহজ ভাষাত কম কথাখিনি তেওঁলোকে দায়দোষ নধৰিলে হ'ল আৰু গুৱাহাটীৰ বিহাৰীকেইটাই মোৰ এই ভিডিঅ'টো নাচালে হ'ব কাৰণ এনেই ব্ৰেইনটো বেয়া হৈ আছে মুখৰ পৰা কি ওলাই যায় ঠিকনা নাই গতিকে আগতীয়াকৈ কৈ দিছোঁ সৰুৰে পৰা ঘৰত এটা কথা শিকাই আহিছে যে ডাঙৰক সন্মান দিবা আৰু সৰুক মৰম কৰিবা এই কথাষাৰ সৰুৰে পৰা শিকাই আহিছে আৰু তাকে পালন কৰি আহিছোঁ কিন্তু কিছুমান মানুহক আজিকালি একেবাৰে সন্মান দিবলৈ মন নোযোৱা হ'ল আৰু নিজৰ মানুহৰ কথাই কৈছোঁ মই আনলৈ যোৱাই নাই মানে বহুত ডাঙৰ মানুহ কিন্তু সন্মানৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ একেবাৰে সন্মান দিবলৈ মন নোযোৱা হ'ল যিজনে ভিডিঅ'টো চাই আছে তেখেতক এটা প্ৰশ্ন কৰিবলৈ সুধিবলৈ বিচাৰিম যে আপোনাকে সুধিছোঁ প্ৰথমতে যে অসমৰ ভিতৰত আমাৰ নিজৰ অসমৰ ভিতৰতে কোনোবা এদিন আপুনি হয়তো কল্পনা কৰিছিলেনে যে এই ৰিচেণ্টলি যিটো ভিডিঅ' চালোঁ অসমীয়া গবেকৰ ধ্বনি কেতিয়াবা শুনিবলৈ পাম বুলি ভাবিছিলনে বা কল্পনা কৰিছিলনে কেতিয়াবা 2018 চনৰ কথা ডিব্ৰুগড়ৰ নতুন নিৰ্মালী গাঁৱত মোৰ ককাইদেউজন ঢুকাইছিল তাত গৈছিলোঁ ঘূৰি আহোঁতে এজনে মদৰ নিচাতে ক'লে নে কিহত ক'লে নাজানো অসমীয়া অমুক বুলি অবাইচ মাত এটা মাতিছিল সেইটোৱে কিন্তু তাৰ প্ৰথম আৰু সেইটো এটা শেষ আছিল সেইটো এটা ফাৰ্ষ্ট এণ্ড লাষ্ট আছিল তাৰ পাছৰ পৰা সি তেনেকুৱা ভুল কাম আৰু কৰা নাই আজিলৈকে তেনেকুৱা ভুল কাম সি কৰা নাই এতিয়া কথাটো হ'ল যে এতিয়া বহুত প্ৰতিবাদ হ'ব আন্দোলন হ'ব অসমৰ মাটিত অসমৰ হাৱা পানী বতাহ খাই ইমান সাহস ক'ত পালে এনেকৈ বুলি বহুতে এতিয়া চিঞৰ বাখৰ কৰিব এতিয়া কথাটো হ'ল যে সাহস ক'ত পালে সাহস আন কোনেও দিয়া নাই নহয় আপুনি নিজে দিছে সাহস আপুনি নিজে দিয়াৰ কাৰণে ইমানখিনি সাহস পাইছে আন কোনেও আহি ইয়াত সাহস দি যোৱা নাই সেই সাহস দিয়াৰ মূলতে ভুলটো প্ৰথম আপোনাৰে আনৰ নহয় এইবোৰ এই মিতিৰালি কৰি সাহস দিয়া মানুহজন আন কোনো নহয় অসমীয়া নিজেই এতিয়া খুব আন্দোলন হ'ব প্ৰতিবাদ হ'ব সব কথাতে আন্দোলন সব কথাতে প্ৰতিবাদ মই নিজে সংগঠন কৰা ল'ৰা হয় যদিও অসমৰ যিমান দল সংগঠন আছে প্ৰতিটো দল সংগঠনকে এটা কথা ক'ব বিচাৰিম যে সব কথাতে প্ৰতিবাদ সব কথাতে আন্দোলন কৰি লাভ নাই চিঞৰ বাখৰ খাই হুলস্থুল কৰি লাভ নাই চিঞৰ বাখৰ কৰা মানুহে কেতিয়াও একশ্যন ল'ব নোৱাৰে আৰু একশ্যন লোৱা মানুহে কেতিয়াও হুলস্থুল কৰি নাথাকে অসমত অনা অসমীয়াৰ দপদপনি নচলিব অসমত অসমীয়াৰ ৰাজত্ব চলিব এইবোৰ মুখেৰে কৈ লাভ নাই তাৰমানে মুখেৰে কোৱা মানুহে কামটো কৰিব নোৱাৰে প্ৰথমতে একশ্যনটো ল'ব লাগিব হাতে কামে কামটো কৰিব লাগিব তাৰপিছতে ক'ব লাগিব যে এই কামটো কৰিলোঁ বুলি ল'ৰাখিনি কৈছোঁ কিবা এটা কাম যদি চিৰিয়াছলি কৰিবলগীয়া আছে জাতিটোক লৈ মুখেৰে কৈ দিয়া কামটো হাতে কামে নহয়গৈ মানে তাৰ কাৰণে একশ্যন ল'ব লাগিব কাৰ্যকৰী কৰিব লাগিব কামটো অসমত অসমীয়াৰ দপদপনি চলিবই লাগিব কিন্তু সেইটো মুখেৰে নহয় সেইটো কাৰ্যকৰী একশ্যন ল'ব লাগিব এইবোৰ প্ৰতিবাদী কাৰ্যসূচী চিঞৰ বাখৰ হাই হুলস্থুল এইবোৰ কৰি লাভ নাই এইবোৰ তেনেকৈ বহুত যুগ পাৰ হৈ গ'ল বহুতে বহুত কৰিলে সেইবোৰ কৰি লাভ নাই ডাইৰেক্ট একশ্যন ল'ব লাগিব তেতিয়াহে সমাধান হ'ব মোৰ এই কথাখিনি কৈ থকাৰ উদ্দেশ্য এটাই যে অসমত অসমীয়াৰ অস্তিত্ব যাতে পুনৰ ঘূৰি আহে আমাৰ হেৰাই যোৱা অস্তিত্বখিনি যাতে পুনৰ ঘূৰি আহে সেইটোৱে উদ্দেশ্য এই ৰিচেণ্ট ভিডিঅ'বোৰতো আপোনালোকে দেখিছে আৰু পুৰণি ভিডিঅ'বিলাকলৈ যদি যাওঁ মনত পৰা নাই বাৰু এই এজনী ছোৱালীক যে এথলিট আছিলে কিমান বেয়াকৈ অপদস্থ কৰিছিলে কেনেকুৱা বেয়াকৈ অভদ্ৰামী অপমান কৰিছিলে সৰু ছোৱালীজনীক তাৰপিছত এজনীক কি কৰিলে একেবাৰে দৰাই কাপোৰ ফালি দৰাইছে গুৱাহাটীৰ ফেঞ্চি বজাৰ নে কি আছিলে তাত এজন বয়সস্থ মানুহে আছিলে মোবাইলটো হাতৰ পৰা পৰি গ'ল খুন্দা লাগি মোবাইলটো ৰিপেয়াৰিং কৰি দিব কোৱাক লৈ লাগি কেনেকুৱা তৰ্ক বিতৰ্ক কেনেকুৱা বেয়াকৈ মানুহজনক অপদস্থ কৰিছে গোটেইখনে মানে কাউৰী নিচিনা ঘেৰাও কৰি লৈছে মানুহজনক আৰু এইবোৰতো নগণ্য আমি দেখিছোঁ কাৰণে প্ৰতিক্ৰিয়া দিব পাৰিছোঁ এনেকুৱা কিমান হাজাৰ ঘটনা অসমৰ চুকে কোণে ঘটি থাকে অসমীয়াৰ ওপৰত অত্যাচাৰ ডেইলি চলি থাকে সেইবিলাক আমি দেখি নাপাওঁ কেমেৰাত বন্দী নহয় আমি দেখি নাপাওঁ
আপুনি নিজে ভাবকচোন আজিৰ ডেটত আপুনি নিজে কিমান সুৰক্ষিত, আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনী কিমান সুৰক্ষিত, আপোনাৰ পদূলিতে আপুনি সুৰক্ষিত নাই, পদূলি বাদ দিয়ক না আপোনাৰ ঘৰৰ ভিতৰতে আজি আপুনি নিজে সুৰক্ষিত নাই। বাকী দোকান পোহাৰ বজাৰৰ কথা বাদেই দিছোঁ, আমাৰ ছোৱালী সুৰক্ষিত নাই, আনকি এতিয়া আমাৰ পুৰুষ ল'ৰাবিলাকো সুৰক্ষিত নাই। কি মানে কি পৰ্যায় পালেগৈ অসমীয়া জাতিটো, পজিশ্যনটো কেনেকুৱা হৈ গ'ল, কেনেকুৱা আছিলে কেনেকুৱা হৈ গ'ল এতিয়া। অপশক্তি বাহিৰা শক্তিবিলাকক লাই দি হোৱা নাই জানো এইবিলাক। আৰু ভিডিঅ'টোত মই এটা বস্তু দেখিলোঁ, মোৰ হাঁহি উঠিলে। তাত ল'ৰাটোৱে কৈছে যে হেৰি আপোনাৰ খুণটো কাটিলে যি খুণ ওলাব মোৰ খুণ কাটিলে একেই খুণ ওলাব। এতিয়া খুণ কেনেকৈ কাটে সিয়ে জানে দেই, খুণ কেনেকৈ কাটে আমি নাজানো। কিন্তু এটা কথা মই তাক ক'ব বিচাৰিম যে তোৰ কাটিলে যি তেজ ওলাব আমাৰ কাটিলেও সেই একেই তেজ ওলাব। তাৰ ৰংটো তোৰো ৰঙা হ'ব মোৰো ৰঙা হ'ব, কিন্তু তাত এটা পাৰ্থক্য থাকিব, কি জাননে? তোৰ যিটো তেজ ওলাব সেইটোৰ গোন্ধটো অলপ বেলেগ হ'ব, আৰু মোৰ যিটো তেজ ওলাব তাত অসমীয়াৰ গোন্ধ থাকিব, বুজিলি? মোৰ পৰা যিটো তেজ ওলাব মোৰ দেহৰ পৰা তাত অকণমান হ'লেও লাচিতৰ তেজ থাকিব, সেইটো অসমীয়াৰ তেজ হ'ব। সেইকাৰণে এইবোৰ তেজক লৈ বিশেষকৈ জাতিটোৰ ক্ষেত্ৰত উদাহৰণ নিদিবি।